নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আসাম জিকেৰ 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজিৰ কুৱেশ্যন আনচাৰখিনি আমি আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন IAS? অসমৰ প্ৰথম মহিলা IAS কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পাৰুল দাস। Question number 2. The first Assamese film to receive President Certificate of Merit. ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পিয়লি ফুকন। Question number 3. Who is the first Assamese ICS? প্ৰথম অসমীয়া ICS কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা। Question number 4. The first postal stamp released in the name of the Assamese writer. কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। Question number 5. The festival celebrated on the first Wednesday of Phagun month is known as. ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা উৎসৱক কি নামেৰে জনাজাত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আলি আই লৃগাং। এই আলি আই লৃগাং উৎসৱ মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে। কুৱেশ্যন নম্বৰ 6. খাজুৰাহো অফ আছাম ইজ. অসমৰ খাজুৰাহো হৈছে বা অসমৰ খাজুৰাহো বুলি কাক কোৱা হয় বা কোনখন ঠাইক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মদন কামদেৱ। Question number 7. Which of the following is the largest coal field in Assam? তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মাকুম। Question number 8. Who was the first president of অসম নাট্য সন্মিলন? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা। আৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি কলাগুৰু নামেৰেও জানো। Question number 9. What is the state tree of Assam? অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি হোলোং। Question number 10. Which refinery was established due to Assam Accord? অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নুমলীগড়। আৰু এই 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। Question number 11. The first poetical work of Shankardeva was. শংকৰদেৱৰ প্ৰথম কাব্যিক ৰচনা কি আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ হৰিচন্দ্ৰ উপাখ্যান। Question number 12. Who is considered to be the greatest poet of the Ahom period? আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কাক গণ্য কৰা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কবিৰাজ চক্ৰৱৰ্তী। Question number 13. Who discovered tea plants in Assam in the year 1823? 1823 চনত অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ৰবাৰ্ট ব্ৰুচ। Question number 14. Which year National Games was held in Assam? কোনটো বছৰত অসমত নেশ্যনেল গেম অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2007। Question number 15. The North Eastern Frontier Railway was set up in. উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1958। আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়াৰ. কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1931। Question number 17. Which one of the following was the first Assamese romantic poem? তলৰ কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বনকুঁৱৰী। Question number 18. When did the peasant revolt of পথৰুঘাট take place? পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ
28 January 1894. Question number 19. Who amongst the person had written first printed novel Lahori in Assamese language? কোনে অসমীয়া ভাষাত প্ৰথম ছপা উপন্যাস লাহৰী লিখিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা। Question number 20. Who wrote জন্ম ৰহস্য by following the request of Kamala Priya, the wife of Silarai? চিলাৰাইৰ পত্নী কমলা প্ৰিয়াৰ অনুৰোধ মানি কোনে জন্ম ৰহস্য লিখিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মাধৱদেৱা। Question number 21. Which day is observed as Rhino Day in Assam? অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 22 September. Question number 22. Sati Sadhini was a queen of which dynasty? সতীসাধিনী কোন বংশৰ ৰাণী আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি চুতীয়া। Question number 23. The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল। Question number 24. Who is the first Assamese to climb Mount Everest? Mount Everest আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি তৰুণ শইকীয়া। Question number 25. আত্মনুসন্ধান is an autobiography written by আত্মনুসন্ধান আত্মজীৱনীখন কাৰ ৰচনা? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। Question number 26. Who is appointed as first ever sports ambassador of Assam? অসমৰ প্ৰথম স্পৰ্টছ এম্বেচাডৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ হিমা দাস। Question number 27. The Rainforest Research Institute in Assam is located. অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি যোৰহাট। Question number 28. The novel অভিযাত্ৰী was written by অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁই। Question number 29. IIT Guwahati was established in the year. IIT Guwahati কেতিয়া প্ৰতিষ্ঠা হৈছিল বা কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1994. Question number 30. The Deodhani dance is associated with the worship of which goddess? দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মনসা। Question number 31. হিমা দাস is also known as by the nickname of হিমা দাসক আৰু কি নিকনেমেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি থিং এক্সপ্ৰেছ। Question number 32. In which year Cotton College was established? Cotton College কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1901. Question number 33. Which politician is also known as Iron Man of Assam? কোনজন অসমৰ ৰাজনীতিবিদক আইৰণ মেন অফ আছাম নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। Question number 34. Who is one of the largest tributary of the river Brahmaputra? তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ সোৱণশিৰি। Question number 35. Who is the founder of the daily English newspaper The Assam Tribune? দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা। Question number 36. Who was the first Assamese to get the Arjuna Award? অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা আৰু তেওঁৰ জন্মদিনটো অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয়। Question number 37. Which dynasty's coins
were known as নাৰায়ণী কোনটো ৰাজবংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা যায় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি কোচ অৰ্থাৎ কোচ ৰাজবংশৰ মুদ্ৰাক বা কোচ ৰজাসকলে ব্যৱহাৰ কৰা মুদ্ৰাক নাৰায়ণী মুদ্ৰা নামে জনা গৈছিল Question number 38 Who was the first vice chancellor of Guwahati University গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিলে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ আৰু বৰ্তমানৰ উপাচাৰ্য হৈছে ডক্টৰ ননীগোপাল মহন্ত Question number 39 Who was the first Assamese translator of the Ramayana ৰামায়ণৰ প্ৰথম অসমীয়া ট্ৰেন্সলেটৰ কোন আছিলে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মাধৱ কণ্ডলী Question number 40 Which language is used by Shankardeva to written Borgits শংকৰদেৱে বৰগীতসমূহ লিখিবৰ কাৰণে কি ভাষা ব্যৱহাৰ কৰিছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ব্ৰজাৱলী Question number 41 Total numbers of national parks in Assam অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 7 Question number 42 Every year Assam Police Day is observed on প্ৰতি বছৰে অসম পুলিচ বা অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1 অক্টোবৰ Question number 43 Which one was the second film directed by Jyoti Prasad Agarwala Jyoti Prasad Agarwalai পৰিচালনা কৰা দ্বিতীয়খন ছবি কি আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ইন্দ্ৰমালতী আৰু ইন্দ্ৰমালতী ছবিখন 1939 চনত মুক্তি লাভ কৰিছিল আৰু প্ৰথম অসমীয়া ছবি বা কথা ছবি আছিল জয়মতী আৰু জয়মতীয়ে মুক্তি লাভ কৰিছিল 1935 চনত Question number 44 The Hoygrip Madhava Temple of Hajo is located in which hill Hoygrip Madhav মন্দিৰ হাজোৰ কোনখন পাহাৰত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মণিকুট হিল Question number 45 Which one was the last capital of the Ahom Kingdom আহোমসকলৰ শেষ ৰাজধানী কি আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি যোৰহাট আৰু আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ 1253 চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল Question number 46 Who was the founder editor of the Assamese magazine Prantik প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া Question number 47 লাচিত দিৱস is celebrated on লাচিত দিৱস কেতিয়া পালন কৰা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 24 নৱেম্বৰ Question number 48 In which year the Bodo Sahitya Sabha was founded বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1952 Question number 49 Which district of Assam is also known as the land of Sotras অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বৰপেটা Question number 50 আধা লিখা দস্তাবেজ is the autobiography of আধা লিখা দস্তাবেজ কাৰ আত্মজীৱনী আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মামনি ৰয়ছম গোস্বামী আজিলৈ ভিডিঅ'টো ইমানেই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম ধন্যবাদ